সাগৰ হওক বা সংসাৰ, যি ধৰ্মৰ নৌকা প্ৰস্তুত কৰে সি ঠিকেই পাৰ হৈ যায়। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহক সময়ৰ নিৰ্দেশিত পথত চলিব লাগে। সুগন্ধি, দুৰ্গন্ধ আৰু মানুহৰ স্বভাৱ কোনো দিনেই লুকাই নাথাকে। যিকোনো মানুহে যি হ'ব বিচাৰে সেয়াই হ'ব পাৰে, যদি সেই বিষয়ৰ ওপৰত বিশ্বাস ৰাখি চিন্তা কৰে। জীৱন আৰু সূৰ্য যেনে তুলনা নহয়, ঠিক তেনেকৈ আপোনাৰ জীৱনটো বেলেগৰ লগত তুলনা নকৰিব। যাৰ যেতিয়া সময় আহিব তেওঁ তেতিয়াই উজলিব। কাৰোবাৰ ওপৰত খং কৰি থকাৰ অৰ্থ হ'ল যে নিজে বিষ খাই বেলেগক মৰাৰ আশা কৰা। ক্ষতি কিন্তু আপোনাৰেই হ'ব। আপুনি যদি কাৰোবাক প্ৰশংসা কৰে তেতিয়া খুব কম মানুহেই বিশ্বাস কৰিব, কিন্তু আপুনি যদি কাৰোবাক বদনাম কৰে তেতিয়া সকলো মানুহেই বিশ্বাস কৰিব। এৰি যোৱা আৰু পাত্তা নিদিয়াবোৰৰ পিছত দৌৰিব বাদ দিয়া, আপোনাক বিচৰাবোৰক সময় দিয়া। দেখিবা জীৱনটো সহজ হৈ পৰিছে। আপোনাৰ সহায়ৰ মূল্য বুজি আপোনাক কোনোবাই মনত ৰাখিছে বুলি ভাবি ভুল নকৰিব। এইখন স্বাৰ্থপৰ পৃথিৱী আৰু ইয়াত মানুহক মানুহে প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰে। সততাৰ মূল্য ইয়াত কিনা বিচাৰ কৰে। ইয়াত আপোনাৰ সৰ্বস্ব উজাৰি সহায় কৰিলেও সময়ৰ হাতত সকলোবোৰ পাহৰি পেলাই। ধৈৰ্যৰে যি অৰ্জন কৰিব পাৰি সেয়া শক্তি প্ৰয়োগ কৰি অৰ্জন কৰিব নোৱাৰি। ক্ষমা হাজাৰবাৰ কৰিব, কিন্তু বিশ্বাস এবাৰেই কৰিব। কিয়নো সময়ৰ হাতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। অভাৱ, সময় আৰু পৰিস্থিতি। অভাৱে বুজাই দিয়ে প্ৰয়োজনীয়তা, সময়ে চিনাকি কৰি দিয়ে আপোনাৰ বৰ্তমানৰ স্থিতি, আৰু পৰিস্থিতিয়ে দেখাই দিয়ে আপোনাৰ দুৰ্বলতা। যন্ত্ৰণা কি সেইজনে জানে, যিজনৰ দুখ কষ্টবোৰ সহ্য কৰোঁতে কৰোঁতে কেতিয়াবা মুখৰ শব্দবোৰ নাইকিয়া হৈ গৈছে। ভদ্ৰতাৰ মুখাবিদ্যা মিছা মতা মানুহতকৈ অশ্লীলতাৰে সঁচা কথা কোৱাব বহু গুণেই শ্ৰেষ্ঠ। এটা কথা মনত ৰাখিব, আপুনি যাক যিমান কষ্ট দিব আপুনিও তাৰ দুগুণ কষ্ট পাব, সেইটো আজি হওক বা কালি। এই 8টা কথা সদায় মনত ৰাখিব। 1. যিমান পাৰে অকলে থাকক। 2. নিজৰ কথা ভাবক, আনৰ নহয়। 3. মনটোৱে কি বিচাৰে সেইটো কৰক। 4. আনে কিবা ক'লেও তাত গুৰুত্ব নিদিব। 5. স্বাৰ্থপৰ আৰু অহংকাৰী মানুহৰ পৰা আঁতৰি থাকক। 6. সময়ে সময়ে ৰং সলোৱা মানুহৰ পৰা আঁতৰি থাকক। 7. আপোনাক গুৰুত্ব নিদিয়াজনক আপুনিও গুৰুত্ব নিদিব। 8. য'ত আপোনাৰ গুৰুত্ব নাই তাত নাযাব। জীৱনটো মাত্ৰ দুদিনীয়া, দুখনো কাৰ নাথাকে, কিন্তু দুখ বুলিনো নিজক কিয় বান্ধি ৰাখোঁ? দুখবোৰৰ মাজতো অকণমান সুখটো বিচাৰ কৰা, দেখিবা নিজৰ হাঁহিৰ কাৰণ নিজেই হৈ পৰিব। জীৱনটো এটা সৰল অংকৰ দৰে, য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়। বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। মানুহ সফল তেতিয়া হয় যেতিয়া জগতক নহয় বৰঞ্চ নিজক সলনি কৰিবলৈ আৰম্ভ কৰে। কিতাপৰ জ্ঞানৰ দ্বাৰা শিক্ষিত হয়, জ্ঞানী নহয়। যেনেকৈ জ্বলি থকা চাকিৰ দ্বাৰা পোহৰহে হয়, দিন নহয়। দমকলৰ পানী যিমান চাফা হ'লেও ফিল্টাৰৰ পানীৰ মূল্য বহুত বেছি। জীৱনত কোনো দুখ নোপোৱাকৈ সুখী হোৱাতকৈ দুখ পাই সুখী হোৱাৰ মজা বেছি। দামী দামী গাড়ী আৰু ডাঙৰ অট্টালিকা থাকিলে ডাঙৰ মানুহ হোৱা নাযায়। ডাঙৰ মানুহ হ'বলৈ ভাল চৰিত্ৰ আৰু সুন্দৰ মনেই যথেষ্ট। পৃথিৱীৰ সকলো বস্তুৱেই চিনিব পাৰিব, কিন্তু মানুহৰ মন কেতিয়াও চিনিব নোৱাৰিব। নিজক এনেদৰে গঢ়ি তোলক যাতে মানুহে আপোনাক ব্লক কৰাৰ সলনি চাৰ্জ কৰে। যিটো আপুনি আনক দিব সেইটো আপুনি ঘূৰাই পাব, সেয়া সন্মানে হওক বা কষ্ট। মানুহৰ মন আৰু বতৰৰ মাজত বহুত মিল আছে। বতৰো সলনি হ'বলৈ বেছি সময় নালাগে, আৰু মানুহৰ মন সুখ এনেকুৱা এটা যিটো সকলোৰে জীৱনত ইনষ্টল নহয়। খং আৰু ধুমুহা একেই, শান্ত হ'লে গম পোৱা যায় কিমান লোকচান হ'ল। জীৱনটো গণিতৰ অংকবোৰৰ দৰে, দেখিবলৈ সহজ কিন্তু কৰিবলৈ বহুত টান। সন্মান পাবলৈ হ'লে আপুনি সন্মান দিবও জানিব লাগিব। জ্ঞানী মানুহৰ ভুল ধৰিলে আপুনি হোৱা তেওঁৰ বন্ধু, মূৰ্খ মানুহৰ ভুল ধৰিলে আপুনি হ'ব তেওঁৰ শত্ৰু। ফটো নহয়, পাৰিলে নিজৰ চৰিত্ৰক এডিট কৰিবলৈ শিকক। এটা কথা অপ্ৰিয় হ'লেও সত্য, টকা পইচা নহ'লে কোনো আপোনাক আপন নকৰে। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।